যোৱাকালিলৈকে ইলেকশ্যন হৈছে আৰু নেশ্যনেল মিডিয়াবোৰে বহুতো মন্তব্য দিছে আৰু সেইটো কথা সঁচা যে বহুত নেশ্যনেল মিডিয়াও ওৱান ছাইডেড এক্সিট পল দিয়াটো আমি দেখিবলৈ পাইছোঁ। চোৱা যাওক আমি নেশ্যনেল লেভেলত কোনটো ষ্টেটত কেনেকুৱা ৰাজনীতি হৈছে এইবোৰ গতিটো আমিতো গম নাপাওঁ। আমি আমাৰ সমষ্টিৰ ওপৰতে ব্যস্ত হৈ আছোঁ। গতিকে নেশ্যনেল লেভেলত যিয়ে নহওক আমি ৱেলকাম জনাওঁ আৰু আমি আশা কৰিছোঁ এইবাৰ ভাৰতৰ যি চৰকাৰ গঠন হ'ব খুব ভাল এটা প্ৰগ্ৰেছিভ মেণ্টেলিটি আৰু ইনক্লুচিভ মেণ্টেলিটি লৈ পেলাই কাম কৰিব বুলি আমি আশা কৰিছোঁ। তেখেতসকলৰ পৰাজয়ৰ কাৰণটো হ'ল যোৱা 4 বছৰত যিটো পৰিৱৰ্তনৰ নামত যি চৰকাৰ কৰিলে আৰু যি আশা কৰি পেলাই যি কমিটমেণ্টৰ ওপৰত আশা কৰি পেলাই ৰাইজে ভোট দিছিলে যোৱা 2020 চনত BTC ইলেকশ্যনত, তাৰ পিছৰে পৰা এই BTC চৰকাৰে অঞ্চলৰ BPFৰ দিনত যেনেকৈ উন্নয়নমূলক কাম দেখিবলৈ পাইছিলে এটাও তেনেকুৱা কাম হোৱাটো দেখিবলৈ নাপালে। বৰঞ্চ মানুহসকলক প্ৰতাৰণা কৰাটোহে বহুতে দেখিবলৈ পালে। আমিও দেখিলোঁ যে অন্যায়ভাৱে ফৰেষ্টৰ এনক্ৰচ কৰিছে বুলি ঘৰ বাৰী জ্বলাই পেলাই ভাঙাই পেলাই JCB লগাই পেলাই এভিকশ্যন কৰাটো আমি দেখিবলৈ পাইছোঁ। আৰু মুছলিম মানুহবিলাকৰ ওপৰত যি অত্যাচাৰ, ছাপ্তাৰ মিয়াৰ নিচিনা মানুহ যি এবাণ্ডন অঞ্চলৰ ৰাইজৰ লগত এই ৰাইজে দায়িত্বত হেণ্ড অভাৰ কৰি পেলাই যি মাটিৰ ওপৰত চাহ বাগান কৰিছিলে তেখেতৰ ঘৰটো JCB লৈ পেলাই ভাঙাই চিঙাই যি কাৰ্যকলাপ এইবোৰ সকলোৱে দেখি পেলাই ভয় খাইছে আৰু মুছলিম মানুহবিলাকৰ ওপৰত যি এভিকশ্যন নটিচ সব জাগাতে এইটো দেখি পেলাই মানুহবিলাকে আতংকিত হৈছে। আৰম্ভ কৰি হস্পিটাল, স্কুল, কলেজৰ কথা কোনো ধৰণৰ কাৰ্য ইয়াত দেখিবলৈ নাপালে। এই 4 বছৰত BTC অঞ্চলত এটাও এপইণ্টমেণ্ট নহ'ল, চৌকীদাৰৰ এপইণ্টমেণ্টো নহ'ল। বৰঞ্চ অসমত 1 লাখ বছৰত 1 লাখ চাকৰি দিয়াৰ কথা কৈ পেলাই চৰকাৰ গঠন কৰিছিলে তেখেতসকলে, কিন্তু আনফৰ্চুনেটলি 4 বছৰত এটা বৃহৎ অঞ্চলত এই 4টা ডিষ্ট্ৰিক্টত যদি এটাও এপইণ্টমেণ্ট নহয় তেতিয়াহ'লে ইয়াৰ শিক্ষিত ল'ৰা ছোৱালীৰ ভৱিষ্যত একদম অন্ধকাৰ হৈ গৈছে। ইয়াত ইউনিভাৰ্চিটি আছে, ইয়াত বহুতো কলেজেছ আছে, ইয়াত ইঞ্জিনিয়াৰিং কলেজ আছে, মেডিকেল কলেজ আছে, CIT আছে। ইয়াৰ ছাত্ৰ ছাত্ৰীয়ে নিজৰ ভৱিষ্যতটো অন্ধকাৰ দেখিবলৈ পাইছে। ইয়াৰ কাৰণে পঢ়ি থকা ল'ৰা ছোৱালীবোৰে UPPLক ভোট দিয়া নাই। এইটোৱে তেখেতসকলৰ হাৰাৰ মূল কাৰণ। এক্সিট পলটো TV মিডিয়াৰ মানুহবিলাকে নিজৰ নিজৰ ফেভাৰৰ পাৰ্টিৰ সম্পৰ্কে কথা কোৱাটো আমি দেখিবলৈ পাইছোঁ। 99% গুৱাহাটীৰ TV মিডিয়াৰ মানুহবিলাকে UPPLক জিকিব বুলি কৈছে। সেইটো আমি কেনেকৈ মানি ল'ব? ৰাইজেতো তেনেকুৱা ভোট দিয়া নাই। কালি এদিন আছে, পৰহি গম পাব আৰু তেখেতসকলৰ এক্সিট পলটো সঁচা না মিছা আছিল এইটো ৰাইজে গম পাব। মই আজি ৰাইজক এইখিনি কৈ দিম যে এক্সিট পলৰ ওপৰত কোনো নিৰ্ভৰ কৰি থাকিব নালাগে। আমাক হাৰিব বুলি কোৱাৰ কাৰণে কোনো ব্যক্তিয়ে আমাৰ ৱাৰ্কাৰ হওক, আমাৰ নেতাসকল, আমাৰ ৰাইজ নিজৰ মনটো দুৰ্বল কৰিব নালাগে। আমিয়ে জিকিম। মইতো কৈছোঁ BTCত থকা আৰু স্পেচিয়েলি 1 নম্বৰ কোকৰাঝাৰ সমষ্টি বাকীয়ে প্ৰত্যেক জাতি গোষ্ঠীয়ে BPFক ভোট দিছে। বড়োত ভোট আমি 60% পাম আৰু মাইনৰিটি ভোট আমি 70+ % পাম।
তাৰপিছত বঙালী, ৰাজবংশী, নেপালী, আদিবাসী, অসমীয়া, সূত্ৰধৰ, নাথযোগী, চৰণীয়া, আপোনাৰ বৰ্মন, আপোনাৰ মদাহী, আৰু হিন্দী স্পিকিং, আৰু ৰাভা, গাৰো, যিমান জাতি গোষ্ঠী আছে চবে বেছিভাগ BPF ভোট দিছে। গতিকে তেনে ক্ষেত্ৰত BPF হাৰাৰ কোনো কথাই নাহে। UPPLক ভোট দিয়াৰ কোনো যুক্তি নাছিলে, আৰু সেই কথাটো আমি কোৱা নাই, বিভিন্ন জাতি গোষ্ঠীৰ মানুহে কৈছে। বড়োৰ ভোট তেখেতসকলে পাব, আৰু অন্যান্য দলৰ পৰা, অন্যান্য জাতি গোষ্ঠীৰ পৰা খুব কম পাৰ্চেণ্টত তেখেতসকলে ভোট পাব। এক্সিট পল আমি যিটো টিভিত চালো, তাতে বিভিন্ন অপিনিয়ন দিছে, আৰু গুৱাহাটী বেছিভাগ টিভি মিডিয়াৰ এক্সিট পলটো আমি ইন ফেভাৰ অফ UPPLটো দেখিবলৈ পাইছো। কিন্তু তেখেতসকলত এক্সিট পলটো যিটো দিলে সেইটো অত্যন্ত ভুল। ৰাইজৰ লগত কোনো আলোচনা নকৰি, ভিতৰত কি হৈছে সেইটো ইনভেষ্টিগেট নকৰি, তেখেতসকলে কাক বা ফেভাৰ কৰি পেলাই সাইকোলজিকেল ৱাৰ কৰিছে, আৰু BPFক আমাক ডাউন কৰিবৰ কাৰণে, মানে সাইকোলজিকেলি ডাউন কৰিবৰ কাৰণে এই এক্সিট পলটো দিয়া বুলি আমি চিন্তা কৰিব পাৰিছো। কিন্তু ইফালে ৰাইজে যেনেকে ভোট দিছে, BPF দলক যেনেকে ওয়েলকাম কৰি পেলাই আদৰি লৈছে, যে BPF দলে জিকিব, ময়ো জিকিব, আৰু বহুতো ডিফাৰেন্সত নহলেও আমি 70 to 80,000 বেছি ভোটত জিকাৰ আশা আছে। हायर सेकेन्डारि उथ्रिनाय फरायसाफोरनि थाखाय गोजोनथाव खौरां। BA सेथि सेमिस्टारनि थाखाय गबिन्द बसुमतारी कलेजाव मुं